নমস্কাৰ দিনটো বহুকেইটা খবৰ লৈ NEWS20 আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ প্ৰথম খবৰটি হ'ল বানপানীৰ তলত এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুৰ গৈছে উদ্যানখনৰ প্ৰায় 95% এলেকা সম্প্ৰতি পানীৰ তলত উদ্যানখনৰ 200তকৈ অধিক বান শিবিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথেদি পানী বাগৰৰ বাবে বুঢ়াপাহাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিচৰণ কৰিছে এটা হৰিণাৰ জাকে য'ত ৰাষ্ট্ৰীয় ঘাইপথেৰে লঘু যান-বাহন চলাচল বন্ধ কৰা হৈছে আমি দেখুৱাই আছো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিচৰণ কৰা দ্বিতীয়টো খবৰ আজি মহানগৰীত লকডাউনৰ দ্বিতীয়টো দিন লকডাউনত মহানগৰীত মাছ মাংস ঘৰে ঘৰে গৈ বিক্ৰীৰ অনুমতি দিয়া হৈছে সোমবাৰৰ পৰা শুকুৰবাৰলৈ মাছ মাংস ঘৰে ঘৰে গৈ হোম ডেলিভাৰী দিব পাৰিব পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈ এই অনুমতি প্ৰদান কৰা হৈছে লগতে কুৰিয়াৰ আৰু ই-কমাৰ্চ সেৱাকো অনুমতি প্ৰদান কৰা হৈছে সোমবাৰৰ পৰা শুকুৰবাৰলৈ বহল থাকিব কুৰিয়াৰ আৰু ই-কমাৰ্চ সেৱা পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ অনুমতি প্ৰদান কৰা হৈছে পিছৰটো খবৰ জামিন পোৱাৰ পিছতো মুকলি নহল মানৱ কোঁৱৰ এনআইএ আদালতে জামিন দিছিল মানৱ কোঁৱৰক কিন্তু কণ্টেইনমেণ্ট জোনৰ বাবে মুকলি কৰি নিদিলে মানৱ কোঁৱৰক ইফালে পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে মানৱ কোঁৱৰক উপায়ুক্তৰ নিৰ্দেশত পুনৰ আবদ্ধ কৰি ৰখা হৈছে মানৱ কোঁৱৰক উল্লেখযোগ্য যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকাৰী সভাপতি মানৱ কোঁৱৰ পিছৰটো খবৰ জিএমচিএইচৰ চিকিৎসকৰ সৈতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক কৰোনাৰ শেহতীয়া পৰিস্থিতিক লৈ আলোচনা কৰে চিকিৎসকসকলৰ সৈতে বৰ্তমান আইচিইউত আছে 40 গৰাকীকৈ কৰোনা ৰোগী আইচিইউত নথকা 30 জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ভাৰতত ইতিমধ্যে 3টা কৰোনা প্ৰতিৰোধী ঔষধ আছে যদিও সেইবোৰ অতি ব্যয়বহুল কৰোনা প্ৰতিৰোধী ঔষধৰ চলিছে কলা বেহা এই মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে তেওঁ জানিবলৈ দিয়ে যে এই পৰ্যন্ত 2জন কৰোনা ৰোগীক প্লাজমা দিয়া হৈছে প্ৰতিদিনে সন্ধিয়া 5 বজাত পুনৰ এই বৈঠক বহিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে পিছৰটো খবৰ ৰাজ্যত ভয়ংকৰ ৰূপত কৰোনাৰ সংক্ৰমণ কালি দিনটোতে আক্ৰান্ত হয় 101জন লোক গুৱাহাটী মহানগৰতে আক্ৰান্ত হৈছে 513 জন লোকৰ আৰু ৰাজ্যত কৰোনাৰ সংখ্যা 17807 লৈ বৃদ্ধি হৈছে লগতে ৰাজ্যত মৃত্যুৰ সংখ্যা 40 গৰাকীলৈ বৃদ্ধি হৈছে ইফালে ভাৰতত কৰোনা আক্ৰান্ত সংখ্যা 9 লাখ অতিক্ৰম কৰিছে আক্ৰান্তৰ সংখ্যা 9,07,645 লৈ বৃদ্ধি পাইছে কালি দিনটোত দেশত আক্ৰান্ত 28,179 জন লোক ভাৰতৰ মৃতকৰ সংখ্যা 23,727 জনলৈ বৃদ্ধি পাইছে কালি দিনটোতে ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা 540 জন পিছৰটো খবৰ বঙাইগাঁও জিলাত বানৰ সংসাৰী ৰূপ আই নদীৰ বানে সৃষ্টি কৰিছে বিভীষিকাৰ টুলুঙা নাওই হৈছে একমাত্ৰ ভৰসা বানাক্ৰান্তৰ বানত ক্ষতি হৈছে বহুকেইটা গড়কাপ্তানি পথ অভাৱনীয় বিপৰ্যয়ৰ সন্মুখীন হ'ব লগা হৈছে বানাক্ৰান্তসকল আমি দেখাই আছো বঙাইগাঁও জিলাৰ বানৰ সংসাৰী ৰূপ বানে বিভিন্ন কেইটা গড়কাপ্তানি পথ ক্ষতি কৰিছে বঙাইগাঁও জিলাত টুলুঙা নাওই হৈ পৰিছে বানাক্ৰান্তসকলৰ একমাত্ৰ ভৰসা পিছৰটো খবৰ যোৰহাটত কৰোনা আক্ৰান্ত হৈ আৰু এজনৰ মৃত্যু হৈছে কৰোনা আক্ৰান্ত হৈ আলিবুদ্দিন আহমেদৰ মৃত্যু ঘটিছে ৭৪ বছৰীয়া আলিবুদ্দিনৰ ঘৰ হৈছে তিতাবৰত 12 জুলাইত হৃদৰোগত আক্ৰান্ত হোৱাত যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈছিল স্বাব পৰীক্ষাত আহমেদৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ পিছৰটো খবৰ ৰাজ্যত প্ৰথমগৰাকী কৰোনা আক্ৰান্ত চিকিৎসকৰ মৃত্যু হৈছে জিএমচিএইচৰ প্ৰথমগৰাকী চিকিৎসক কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে ডক্টৰ জাহান ইকবাল আহমেদৰ চকু বিভাগৰ সহকাৰী অধ্যাপক আছিল ডক্টৰ জাহান ইকবাল আহমেদ RT-PCR টেষ্টত চিকিৎসকগৰাকীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ উল্লেখযোগ্য যে জ্বৰ আৰু কাহত আক্ৰান্ত হৈ আছিল চিকিৎসকগৰাকী হঠাৎ শ্বাস-প্ৰশ্বাসজনিত কাৰণত অনা হৈছিল চিকিৎসালয়লৈ আনি থাকোঁতেই চিকিৎসকগৰাকীৰ মৃত্যু হয়